কবিতাৰ শিৰোনাম অসমীয়া দেখো এজনো নাই। কবি অম্বিকাগিৰি ৰায়চৌধুৰী। চেপা ঢকা গটা টনা ধোঁহা খাই কান্দে ধাকুৰি অসমীয়াই। জিদ কৰে কোনে আইৰ বুকুত অসমীয়া দেখো এজনো নাই। আছে উজনি নামনি শিৱসাগৰীয়া নগঞা ডিব্ৰুগড়ীয়া তৰঙীয়া কামৰূপীয়া গোৱালপৰীয়া জকাইচুকীয়া শুৱালকুছিয়া তেজপুৰীয়া লখিমপুৰীয়া উত্তৰপুৰীয়া দক্ষিণপুৰীয়া পলাশবৰীয়া যোৰহতীয়া বৰপেটীয়া নলবেৰীয়া কত কিশিমৰীয়া। মাতৃভূমি ৰক্ষক হাই নাই কণা কৰি অসমীয়া। আছে বামুণ সুদিৰ আহোম চুতীয়া নগা গাৰো মিৰি কছাৰী কোচ কেওট কলিতা মিকিৰ খাচিয়া এটালৈ এটাৰ হিংসা খোজ। ভৱিষ্যত খিল মাৰি থৈ নিজে নিজৰ চকু কাঢ়ি কণা হৈ কোনে কাক মাৰি বৰ্তিব চুকে কোনে তাৰে ফুচফাচ। আছে চলিহা ফুকন চৌধুৰী মেধি দাস ভাগৱতী বৰদলৈ ডেকা বৰা বৰকটকী কাকতি ফপলা বজোৱা ফুচহিলৈ। নিজৰ দেশক নিজৰ জাতিক নুবুজা জড়তা আত্মঘাতিক ক্ষমতা লাভৰ খকতে মত্ত মাতৃৰ কোনে চাব বিলু। আছে গোহাঁই ভট্ট শৰ্মা বৰ্মা গোহাঁই বৰুৱা দুৱৰা তালুকদাৰ লহকৰ দত্ত তামুলী ৰাজখোৱা। নাথ বৰবৰা বৰবৰুৱা কিমান উপাধি অন্ত নোপোৱা। সকলোটি আছে কিন্তু নাই নাই অসম সেৱক অসমীয়া। আছে ব্ৰহ্ম চাংমা ৰয় পেগু বসুমতাৰী নাৰ্জাৰী ইংতি মাতৃক বোধি মাউৰাটো হৈ চুঙাত সুমুৱা ভেমটি। আনৰ প্ৰভাৱ অধীনতালৈকে নি আছে নমাই পলকে পলকে একে সাঙুৰতে পৰ্বত ভৈয়াম অসযোগৰ হান্দি। আছে হাজৰিকা বুজৰ বৰুৱা বৰালি ভূঞা শইকীয়া মহীয়া পখীয়া 11 দিনীয়া মহাপুৰুষীয়া দামোদৰীয়া। ই গাঁৱৰ পৰা সি গাঁও চেৰাই বিৰোধ ঢলেৰে সমাজ উঠাই চলিছে ক্ষিপ্ত খোজেৰে ঐক্য চিন চাব কৰি নাইকিয়া। হায় 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 অসমী সেৱক নাই যে এজনো অসমীয়া। নাই লেখ মানুহ এঠাৰ লেপেট কোনো কাৰো সতে নহয় মিল ভাগি ছিগি গৈ চিন ভিন হৈ কিলৰ পিঠিত খাইছে কি। মাতৃৰ কোনে দুৰ্দশা চাব নিজেই মৰিছে নিজকে খাই তিল তিলকৈ নাই নুই হৈ গৈ আছে তথাপি নাই। নেতাৰ বেদিত দলীয় দাপৰ উন্মাদনাত ধৰিছে ফাপৰ পাঁচ দুৱাৰেদি ভোটৰ হাতত দেশ বিক্ৰীৰ খলকনি আগ চোতালত কুঁৱাৰী বিদৰা আইডিঅলজিৰ কাকত ধ্বনি। তেল পেৰাৰ দৰে প্ৰগতি পেৰাক পেৰ পেৰকৈ আছে ওলাই বাট ঘাট হাত পদূলি পথাৰ ভৰাই ঠেঙা হাৱা। কলাৰ নামত সহাভিনয়ত চিনেমা হলত চুৰত মুখত ছোৱালী নাচত মন প্ৰাণ ৰত মাতৃৰ দুখ মোচন কৰাৰ তিল মানুহ তাত ৰহন নাই। হাই 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 অসমীয়াৰ ৰক্ষক আজি এজনো নাই।